ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক মোবাৰক আলী পাঠানৰ ঘৰত দুৰ্বৃত্তৰ লুটপাট। ধিঙৰ প্ৰাক্তন AIUDFৰ বিধায়ক মোবাৰক আলী পাঠানৰ ঘৰত আজি ৰাতি এক ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হয়। নিশা বিধায়কগৰাকীৰ ঘৰত তলা ভাঙি দুৰ্বৃত্তৰ দলটোৱে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি নিচাজাতীয় দ্ৰব্য ব্যৱহাৰ কৰি বিধায়কগৰাকীৰ পৰিয়ালটোক অচেতন কৰি নগদ ধন, সোণৰ অলংকাৰকে আদি কৰি বহুতো মূল্যৱান সা-সম্পত্তি লুটি লৈ যায়। বৰ্তমান সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে তিনিওকে নগাঁৱৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট AG লাইভ। তিনজন পৰিয়াল মানে বেহুচ হৈ পেলাই পৰি আছে। আপুনি দুমাদুম আহক, দুমাদুম লগে লগে আহিলোঁ, আহি পেলাই চালোঁ যে হয় কিবা গেছ দি পেলাই মানুহকেইটা মানে বেহুচ কৰি পেলাই লুটপাট কৰি পেলাই চব লৈ গ'ল। আলমাৰি চালমাৰি চব ভাঙি পাতি থৈ গৈছে, মাল বস্তু ত'ত পেলাই থৈ গৈছে। এতিয়া মানুহকেইটা আমি নাৰ্ছিঙত পঠাইছোঁ। তেওঁলোক আহিলে আমি গম পাম যে কি নিছে, লুটপাট কৰি পেলাই কি নিছে। এতিয়াতো আমি ক'ব নোৱাৰোঁ কি নিছে কি নিয়া নাই। আপোনালোকে মানুহকেইজনৰ কিবা আঘাত চিন পাইছেনে, কিবা মাৰপিট হৈছে বুলি বা কিবা জখম হৈছে বুলি? নাই, তেনেকুৱা চিন পোৱা নাই। কিন্তু মোবাৰক আলী পাঠান চাহাব SML যে, তেওঁৰ গেঞ্জিত দেখিছোঁ কিবা ৰঙা ৰঙা দাগ আছে। তেওঁৰ কাপোৰত কোনো দাগ নাথাকে, কিন্তু এইটো ক'ৰ পৰা আহিল? ব্যক্তিকেইজনক আপোনালোকে কি অৱস্থাত আহি পাইছে? বেহুচ পৰি আছে, একদম চেঞ্চ নাই, তেনেকুৱা আছে, তেনেকুৱা অৱস্থাত আছে। 9টামান বাজিছে। তেতিয়া জালালুদ্দিনে মোক ফোন মাৰি পেলাই কৈছে যে SML পাঠান চাহাবৰ ঘৰত তেওঁলোকৰ 3জন পৰিয়াল বেহুচ হৈ পেলাই পৰি আছে আৰু আলমাৰি চালমাৰি চব ভাঙি পাতি চুৰমাৰ কৰিছে। তাৰপাছত আহিলোঁ, লগে লগে আহি পেলাই চালোঁ যে তেওঁলোক 3জন বেহুচ হৈ পেলাই পৰি আছে, মাটিত পৰি আছে। আৰু তাৰপাছত আমি লগে লগে আৰক্ষীক জনাইছোঁ। আৰক্ষী আহিলে SDC বাইদেউক জনাইছোঁ। 8:30 এইটো স্কুলৰ ৰান্ধনি আছে যে, এই ৰান্ধনি আহিছে ঘৰত, আহি কৈছে যে বিধায়ক মোবাৰক আলী পাঠান চাহাবৰ ঘৰত যি বৰ ডকাইতি কাণ্ড সংঘটিত হৈছে, এই ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত উচিত তদন্ত কৰি দোষীক তদন্ত কৰি দোষীক ওলাই মানে কঠোৰ শাস্তি দিবলৈ কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে। একচুৱেলি এইটো ডকাইতি নে চুৰি? আচলতে ডকাইতি বুলি ক'ব লাগিব। আচলতে তাৰমানে 8:30 9টাৰ সময়